নমস্কাৰ আপোনালোক সকলোকে আমাৰ জ্যোতিকা গগৈ 35 চেনেলটিলৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আজি মানে আমাৰ ইউটিউবৰ প্ৰথমটো দিন মানে কি আজি আমি মানে প্ৰথমটো ব্লগ বনাম। আগত মানে এনে ভন্টিয়ে নচা ডান্স কৰা হেপুৰ ভিডিও পঠাইছো, কিন্তু আজিলৈকে মানে আমি মানে ব্লগ বনোৱা নাই। আজি হে প্ৰথমটো আমাৰ ব্লগ। আপোনালোক সকলোৱে আমাক মৰম কৰিব বুলি আশা ৰাখিলো, আৰু আজি আমি দিনটোত মানে কি কৰিম কি নকৰিম আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম এই ভিডিওটোৰ। গাইজ আমি এতিয়া বাগানলৈ আহি আছো। মানে আজি আমি বাগানত কি কৰিম মানে কোনে কি কাম কৰি আছে নাই কৰা, মানে আমি তাকে আপোনালোকক আজি দেখুৱাম। মানে আমাৰ এই ভিডিও আমি পামগৈ আৰু বেছি সময় নাই, আৰু পামগৈ তাত গৈ কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই আছোঁ। গাইজ আমি এতিয়া আহি পাই গ'লোহি। এয়া পাইছোঁ দি আছে, এই জেমাখন পাৰ হৈ যাব লাগিব। তাৰপিছত এইটো হৈছে আমাৰ আহি পাই গ'লোহি আমাৰ পাতৰ ঘৰ বুলিয়ে কওঁ এইটো, কাৰণ ইয়াতে মানে পাত চাত থয়। তাহাঁতি জপনাখন মাৰি থৈ গৈছে, মানে ছাগলী খুব বেছি ইয়াত সোমায়। ইয়াতে মানে মই যেতিয়া আহিলোঁ মানে ইয়াতে জিৰণি লওঁ, অলপ বহু ঘৰত কাম চাম চব কৰি মেলি আহোঁ। কাম চাম কৰি মেলি আহি তাৰপিছত ইয়াত আহিলে মই ধৰি লওক 10টা চাৰে 10টা বজাত ধৰি লওক কেতিয়াবা আহোঁ, কেতিয়াবা 11টা বজাতো আহোঁ। আহি পেলাই তাহাঁতক চাহ তাহ দিওঁ। চাহ তাহ দিয়াৰ পিছত ক'ত কি কৰিছে নাই কৰা সকলো মেলি চাই মেলি ইয়াতে মই 1 ঘণ্টা আধা ঘণ্টা বহি দিওঁ। তাৰপিছতহে মই ঘৰলৈ যাওঁ। তাৰপিছত আজিও ঠিক কাম কৰা ককাইহঁত হয়, এজনে এতিয়া চাহ পানী খাই আছে। কেইজন বৰ্তা বহি আছে, আৰু এজনী বাই আছে। তাৰপিছতে আৰু এজনী বৌ আছে, তাই আহি আছে, অহা নাই। পূজা পাইছে, সেইটো পূজা আগত মানে আমি চব পাত চাত চিঙা মানে কমপ্লিট কৰিব লাগিব। মানে এতিয়া মানে মই ক'ত পাত ওলাই আছে, কিমান মানে ক'ত কি আছে, মানে ক'ত ছিঙিবলৈ আছে এইবোৰ চব চাই ল'ব লাগিব। কাইলৈতো আজি ধৰি লওক বৃহস্পতিবাৰ হ'লে নাই, কাইলৈতো তোমাৰ ধৰি লওক শুকুৰবাৰ, পৰহিলে শনিবাৰে পাত এবেলাহে ল'ব চাগে। সেইটো কাৰণে মানে ক'ত কি আছে মানে মই চব চাই ল'ম। চাই লোৱাৰ পিছত মানে ক'ত ছিঙিবলৈ আছে মানে চব ছিঙাই দিব লাগিব। মানে তেওঁলোকে কাম কৰিবলৈ সোমালেই। এতিয়া আপোনালোকক মই আমাৰ এইখন বাগানলৈ লৈ যাম। ব্লক লেটছ গ'। এয়া মোৰ বা হয়, ছাতি তলত সোমাই আছে, বহুত ৰ'দ দিছে কাৰণে। এতিয়া আহক আমাৰ এইখন বাগানলৈ যাওঁ। এখন বাগান হয়, ইয়াতে ডাঙৰ দুজোপা গছ আছে, আৰু এজোপা এতিয়া আপোনালোকক মই আমাৰ ইখন বাগানলৈ লৈ যাম। এখন হৈছে পেনিয়ল বাগান, মানে য'ত নেকি আমাৰ পেনিয়ল মানে পেনিয়ল পাতটো চিঙ হয়। আমাৰ এতিয়া এইখন বাগান অকল ফুট আছে। অনলি আমাৰ বাগানখনে ফুট বাগান, যোনখন মানে ফুট বাগান, সেই বাগানখনে আপোনালোকক লৈ যাম। এইপিনে যায়, এইখন আমাৰ ফুট বাগানখন হয়। ইয়াত ছিঙি বিশেষকৈ এটালেই, ইয়াত ছিঙি পিনে ইয়াত কালি ছিঙিলে, ইয়াত ছিঙি মেলি এটালে। তাৰপিছত সেইকাৰণে এইখন বাগানত ছিঙিবলৈ গ'ল। 12:30 বাজিছে। ভণ্টিহঁতি স্কুলৰ পৰা আহি পাবহি, তাহাঁতি খাবৰ কাৰণেও কিবি যোগাৰ কৰিব লাগিব। আৰু এতিয়া মই ঘৰত যাব লৈছোঁ। মানে এতিয়া মোৰ ধৰি লওক পৰীক্ষাটো শেষ হৈ গ'ল, এক্সামটো শেষ হোৱাৰ কাৰণে মই এতিয়া বাৰীখনত বহুতখিনি মানে সময় টাইম দিব পাৰিছোঁ। মানে যেতিয়া কলেজ খোলা থাকে তেতিয়া মানে মোৰ বহুতখিনি প্ৰব্লেম হৈ যায়। মানে তাহাঁতি দুজনীতো সোনকালে যাগৈ, মইতো অলপ দেৰিকৈ যাওঁ, বা গ'লেও মানে আমাৰ বহুতখিনি প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া হয়।